মৰমৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ অসমীয়া পাঠ্যপুথিৰ বৰগীত কবিতাটিৰ পৰা চুটি প্ৰশ্নোত্তৰ কেইটামান লৈ আহিছোঁ। প্ৰথম প্ৰশ্নটো হ'ল, তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটি কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? এইটো মেট্ৰিক পৰীক্ষাৰ 2016 আৰু 2019 আহিছিল। ইয়াৰ উত্তৰটো হ'ল, কবিয়ে ভগৱান শ্ৰীহৰিক বান্ধৱ বুলি সম্বোধন কৰিছে। 2 নম্বৰ প্ৰশ্ন, তোমাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতটো কি ৰাগৰ? 2017 আহিছিল এইটো। ইয়াৰ উত্তৰটো হ'ল, শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতটি ৰাগ বসন্ত হয়। নেৰিবা বান্ধৱ মোক জীৱনে মৰমে, কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? 2016 আৰু 2017 আহিছিল এই প্ৰশ্নটো মেট্ৰিক পৰীক্ষাৰ। ইয়াৰ উত্তৰটো হ'ল ভগৱান শ্ৰীহৰিক। 4 নম্বৰ, মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? 2018 আহিছে এইটো। উত্তৰটো হ'ল, মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা। 5 নম্বৰ, সনক সনন্দ যোগী যাহাকো ধিয়াই, সনক সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কবিয়ে কৈছে? ইয়াৰ উত্তৰটো ভগৱান শ্ৰীহৰিক। সনক সনন্দ যোগীয়ে ভগৱান শ্ৰীহৰিক ধ্যান কৰে বুলি কৈছে। 6 নম্বৰ প্ৰশ্ন, নামঘোষাক আৰু কি নামেৰে জনা যায়? নামঘোষাক হেজাৰী ঘোষা বুলি জনা যায়। 7 নম্বৰ প্ৰশ্ন, মাধৱদেৱৰ বিৰচিত কাব্যখনৰ নাম কি? মাধৱদেৱৰ বিৰচিত কাব্যখনৰ নাম হ'ল ৰাজসুয়া কাব্য। 8 নম্বৰ প্ৰশ্ন, ব্ৰজাৱলী ভাষাৰ মূল ভেটি কি? ইয়াৰ উত্তৰটো হ'ল, ব্ৰজাৱলী ভাষাৰ মূল ভেটি হ'ল মৈথিলী। 9 নম্বৰ প্ৰশ্ন, শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা এখন নাটকৰ নাম লিখা। শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা এখন নাটকৰ নাম হ'ল অৰ্জুন ভঞ্জন। 10 নম্বৰ প্ৰশ্ন, শ্ৰী শ্ৰী মাধৱদেৱৰ মুঠ বৰগীতৰ সংখ্যা কিমানটা? ইয়াৰ উত্তৰটো হৈছে, শ্ৰী শ্ৰী মাধৱদেৱৰ মুঠ বৰগীতৰ সংখ্যা 191টা। তোমালোকক যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, ছাবস্ক্ৰাইব, কমেণ্ট কৰিবা।